Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মই ৰাতিপুৱাই আজি মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু আজি মোৰ মনটো বহুত বেছি ভাল লাগি আছে কাৰণ আজি মোৰ মানে আমাৰ ইয়ালৈ আজি মোৰ বাবা আহিব মানে মোৰ দেউতা আহিব যোৰহাটৰ পৰা আহি আছে সেইকাৰণে বহুত বেছি মনটো ভাল লাগি আছে আৰু সেইকাৰণে মই এতিয়া ভাত বনাবলৈ লৈছো যেহেতু মানুহজনো এতিয়া ভাত খাবলৈ আহিব তাৰ পিছত এতিয়া মই বনাবলৈ লৈ আছো আৰু এটো বেটাই মোক সবজি কটা সহায় কৰি দিছে সি বিনখিনি কাটি আছে চাওকচোন মই ছোৱালী বনাই থৈছো লৰাক দুগুছেকে চুলি বান্ধি কি কৰিছা বেটা কৈ দিয়া সবজি এটা তোমাৰ নাম কি জিয়া তোমাৰ পাপা নাম কি কগৰংগৰ তোমাৰ ঘৰ ক'ত ঘৰ টকা এই ঘৰ ক'ত কোৱা আকৌ কোৱা ও মৰাণ দেখিছে আমাৰ লৰাই ইয়াৰ ৰিপ্লাই দি আছে তোমাৰ অকমানি মোৰ মাইনাটো একদম তাৰ গাটো ভাল নহয় সেইকাৰণে আজি মই তাক স্কুললৈও নিলেৰো তাৰ খুব বেছি কাহ হৈ আছে আৰু ৰাতিপুৱা কৈ আছে যে তাৰ পেটটো বিষাইছে বুলি সেইকাৰণে তাক আজি মই স্কুললৈ লৈ নগ'লো ঠাণ্ডা পাব বুলি আজি কোন আহিব এতিয়া বাবা তুমি বাবাক কিমান ভাল পোৱা ডাঙৰকে ভাল পোৱা কিমান দেখাই দিয়াছ হাতে দেখাই দিয়া কিমান বেছি ভাল পোৱা অ বাপৰে ইমান বেছি ভাল পায় বাবা বাবা তোমাৰ পেটটো কি হৈছে বিষাইছে অ চুমু অকণমান দিবা নি মোক চুমু বেবীয়ে দিব অ তুমি নিদিয়া তুমি মোক চুমু নিদিয়া বেবীয়ে দিব মই বেয়া পাইছোঁ বেবীয়ে দিওঁ অ বেবী আহা আৰু আজি মই কি বনাওঁ আপোনালোককো দেখাম মই বাবা আহিছে স্পেচিয়েলি মানে ভাবিছোঁ আজি মচুৰ দাইল ঢেকীয়া বিলাহী দি অকণমান তেনেকুৱা মানে আঞ্জা বনাম দালি বনাম তাৰপিছত মাছে জিকা বিলাহী এনেকৈ বনাম বিন পটল মিক্স কৰি ভাজিম আৰু কি বনাওঁ চাই লওঁ তুমি কি খাবা মই বেয়া পাইছোঁ তুমি কি খাবা কোৱা হা কটাই নুচুবা কটাই পুৰিব কি কৰিবা এইখিনি মই দাইল বইল কৰি ল'লোঁ মচুৰ দাইল ঢেকীয়া দিছোঁ আৰু বিলাহী দিছোঁ এতিয়া মই তেল মাৰিম কেৰাহীখন গৰম কৰিলোঁ গৰম কৰি তাত দি ল'ব তেল পাঁচফোৰণ দিব এইখিনি মোৰ দালিখিনি ৰেডি হৈ গ'ল ঢেকীয়া বিলাহী মচুৰ দালি দি তেল আৰু পাঁচফোৰণ দি তেল মাৰি লাষ্টত অকণমান কি কয় নেমু দি দিব এই বেটা গাটো বেয়া কোচত উঠি ল'লে ভাবিলোঁ এতিয়া তাক অকণমান ফ্ৰ'জেন পটেটো চিপছ অলপ বনাই দিওঁ স্মাইল খাবা তুমি এয়া মই বেটাক অলপ স্মাইল বনাই দিওঁ এতিয়া মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ জিকাৰ লগত বনাম ফেনে পেলাই দিছে খোৱা এইটো খোৱা হৈছে খোৱা তুমি কি খাইছা এয়া বাবাই মস্ত টোপোলা লৈ আহিছে আৰু এতিয়া কিনো আনিছে চাম অঁ জমনি বাবাই নোবা পিঁয়াজগাল কিনি আনিব লৈ আহিব লাগেনে কি আনিছে জলকীয়া আনিছে আৰু এইবোৰ পিছত খুলিম কিবা কিবিবোৰ লৈ আহিছে ইয়াৰ পিঠা লৈ আহিছে এইখিনি পিঠা আমি বিহুত ঘৰত যাব নোৱাৰিলোঁ যে সেইকাৰণে বাবাহঁতে মাহঁতে বনাই পেলাই দি পঠিয়াইছে এইখিনি মালপোৱাখিনি আৰু আমাৰ ঘৰৰ এই মালপোৱাটো খাই বহুত ভাল লাগে খোৱা এইবোৰ
কোনে আনিলে মুনু কোনে আনিলে বাবা এয়া বাবা আহি পাই গ'লহি এফালে চাই আৰু বাবাক কিনালে পূৰা এয়া বাবাই চাহ খাইছে চাহ দিছোঁ আৰু এসোপামান বস্তু লৈ আহিছে গোটেইখিনি বস্তু ভৰ্তি গোটেইখিনি দেখুৱাই নাই বাৰু এতিয়ালৈকে মই পিছত দেখাই চাহ মুনু চাব দেই মই আপোনালোকক এটা বস্তু দেখাবলৈ লৈছোঁ বাবা আজি আহিছে ঘৰৰ পৰা আৰু বাবাই মানে মই শাক চাক খাই মই বহুত বেছি ভাল পাওঁ সেইকাৰণে বাবা ইয়ালৈ আহিব বুলি মানে একদম যোগাৰ কৰি এইবোৰ কাৰোবাক কৈ বিচাৰি মেলি লৈ আহিছে এয়া আনিছে শুকলতি শাক এইখিনি হৈছে লাই শাক এইখিনি হৈছে ভেদাইলতা এইখিনি ঢেকীয়া এইখিনি মচন্দৰী আৰু এইখিনি কচু শাক এইখিনি মানিমুনি তাৰপিছত এইটো কঁঠাল জলকীয়া এইখিনি হৈছে চুকা শাক এইটো কলপচলা তাৰপিছত এইখিনি পিঠাখিনি মানে মই খাই আধাখিনিহে আছেগৈ এইবাৰ যিহেতু আমাৰ ঘৰতো পিঠা বনোৱা হোৱা নাছিলে কিনা খাইছিলোঁ আৰু মায়ে আৰু ভণ্টীয়ে গোটাই বনাই দিছে আৰু এইখিনি মালপোৱাখিনিতো খাই শেষেই হ'ল এইকেইটাহে আছেগৈ বিহুত খাবলৈ পোৱা নাছিলোঁ যে কিনাহে খাইছিলোঁ মাহঁতৰ হাতৰ খালোঁ তাৰপিছত আৰু এইখিনি কিনি আনিছে বেঙেনা আনকি আনিছে লগতে পিঁয়াজো লৈ আহিছে কি জমনি বাৰু ভাবকচোন আপোনালোকে ইমানবোৰ বস্তু লৈ আহিছে আচলতে এইবোৰ মৰম হয় আমাৰ ওচৰত বেপাৰীটোক মানে কৈ থৈছিলে মানে এইখিনি বস্তু মানে লোকেল বস্তুটো চবতে নাপায় আৰু ইয়াততো দুলীয়াজনতো পাবলৈ একেবাৰেই কঠিন সেইকাৰণে বাবাই মানে বেপাৰীটোৰ সৈতে কৈ থৈছিলে আৰু এইখিনি লৈ আহিছে বাবাই হেনো কালিয়ে আনি পেলাই ফ্ৰিজত ভৰাই থৈ দিছিলে আৰু আজি ৰাতিপুৱা আহোঁতে লৈ আহিছে এইখিনি চাওকচোন চব টেবুল ভৰ্তি কৰি লৈ আহিছে ভাল লাগিছে দেই আৰু জমনি মই আটাইতকৈ ভাবিছোঁ কি মানে এই বেঙেনা পিঁয়াজ আৰু এই জলকীয়াখিনি কেলৈ আনিব লাগে বাৰু ইয়াতোতো আমি এইখিনি কিনিবলৈ পাওঁ এইখিনিনো আনিব লাগেনে বাৰু যি কি নহওক থেংক ইউ ছ' মাছ ভণ্টিও কালি ঘৰলৈ গৈ পিঠা বনাই দিলে ভণ্টি আৰু মা লগ লাগি থেংক ইউ ছ' মাছ যিহেতু মই এবাৰ বিহুত ঘৰলৈ যাব নোৱাৰিলোঁ সেইকাৰণে গোটেই সম্পূৰ্ণ বস্তু বাবাই লৈ আহিছে আৰু মিঠাই চিঠাই সেইখিনিতো দেখুওৱা নহ'লে বেটাই চব মানে হেৰি কৰিলে অথনি খুলিলে এতিয়া মানে কথাটো হ'ল মই খানা বনাবলৈ লৈছিলোঁৱে তাৰপিছত খুৰীয়ে ফোন কৰিলে আজি খুৰী ল'ৰা সৰুটো মানে ভাইটিয়ে চলে ভটোৰা বনাব বোলে স্পেচিয়েলি আৰু আমাকো খাব ইনভাইট কৰিছে আৰু মোক সানি দিব কৈছে আটাটো সেইকাৰণে এতিয়া মই ঘৰততো বনাবলৈ লৈছিলোঁ পোলাও চাউল তাউল তিয়াই থৈছিলোঁ আৰু এতিয়া সেইখিনি তেনেকৈয়ে থৈ দিওঁ আৰু চাই লওঁ পিছত পোলাওটো হয়তো বনাই দিবলৈও আছোঁ চিকেনখিনি আনিছিলে চিকেনখিনি ফ্ৰিজতে ভৰাই থওঁ আৰু কাৰণ আজি সোমবাৰ খুৰীহঁতেও নাখায় ময়ো নাখাওঁ বাৰু দিনত হ'লে নাখাওঁ ৰাতি আজিকালি খোৱা কৰিছোঁ আৰু তাৰপিছত এতিয়া যাওঁ তললৈ দেখাম আমি কেনেকৈ চোলা ভটোৰাটো বনাওঁ আপোনালোকক দেখাই মই আমাৰ খাই বৈ হৈ গ'ল আৰু এতিয়া মই ওপৰলৈ উঠি আহিছোঁ খাই আজি ভালেই লাগিলে
আমি এতিয়া পাই গ'লোহি আৰু খাই ভালে লাগিলে এতিয়া আজিলৈ শুই যাওঁ এতিয়া ঘৰ পাই গ'লোহি এতিয়া 11:30 হৈ গ'ল বেটাটো শুয়ে গ'ল বেটাই নাখালেই আজি একো তাৰপিছত ভালে লাগিলে খাই ভাইটিয়ে ভটৰেটো বনালে চলেটো মই বনালোঁ খুব খৰখেদাকৈ বনোৱা হ'ল মইতো গমো নাপায় মোৰতো ঘৰত মই পোলাও চোলাও বনাবলৈ চববোৰ ৰেডি কৰিছিলোঁ তাৰপিছত খুৰীয়ে ফোন কৰিলে ভাইটিয়ে মাতিছে বুলি সেইকাৰণে লৰালৰিকৈ গৈ আৰু দুটাই মিলি বনালোঁ খাই খুব ভাল লাগিলে আৰু দেখিছে কালাৰটো বহুত ধুনীয়া আছিলে কিন্তু ভটৰেখিনি বেছি মানে ভিডিঅ' কৰিব নহ'লে কাৰণ মানে খাবলৈ খৰখেদা হৈছিলে আজিলৈ মই মোৰ ভিডিঅ'টো সামৰিব লৈছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভালেই পালে আৰু যদিহে ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব থেংক ইউ গুড নাইট বাই।